কুটা গছ ইফালৰ পৰা সিফাল নকৰে ঐ মুঠতে খং আৰু চকু পানী উপাহীন হৈ কি ৰান্ধিব পিছে এইদৰে আৰু নচলিব আজি মই কিবা এটা কৰিমতো কৰিমেই নহ'লে মোৰ এই বেমাৰী দেহা আৰু বেছি দিন নেটানে গোটেইখন বিচাৰিলো মই যে ভোকত মৰিছো সেইটো হ'লে হিচাপ নাই আহকচোন আজি দিম নহয় মজাটো দিম নহয় মজাটো বুলি কোৱা কথাটো আকৌ শুনিলে নেকি কেলেনো দিম নিদিও নহয় এক ফুটোৱা পৰা হ'লেও মোৰ বাবে একেবাৰে পুলি মাজুল ভিতৰতে আছিলা কিবা এটা ৰান্ধিলানে বৰ ভোক লাগিছে পুৱাৰ পৰা একো এটা খোৱা নাই নহয় মচকে চুবাই আছে একো এটা খোৱা নাই আকৌ কি হ'বলৈ আছে এই দেহাই মই দিনৰ দিনটো পূজা পাতল কৰি আহি ঘৰ পাই এমুঠি খাবলৈ পাব লাগে সেইফালেতো নায়েই আকৌ মই পাক ধৰিলেহে সিধা আজিৰ পৰা মুঠতে নহ'ব আজিয়ে মই কিবা এটা কৰিম বুলি সিদ্ধান্ত ললো যেতিয়া ললো এই কাশী ধামত কিহৰ অভাৱ ইয়াত দেখোন বিচাৰিলেই সকলো পাই মাত্ৰ ধন হ'লেই হ'ল দেখে কি কৰা কৰি থাকা মোক কিন্তু সময়ত খাবলৈ লাগিবই মোৰ ঘৰত কি নাই তথাপিতো মই সময়মতে নিজে নকৰিলে এমুঠি খাবলৈ নাপাওঁ ঘৰ সংসাৰ পাতি মই সুখৰ মুখ নেদেখিলো তাৰমানে মই তোমাক কাম কৰি খুৱাব লাগে মই এটা কৈ দিলো কাম কৰা কথা কৈ মোক জ্বলাই নলবা নজালাও মোৰ গোসানী নজালাও মই ৰান্ধি দিম তুমি খাবা এইগৰাকী মই বৰ বেলেগ গৃহিণী পালো মোৰ বুজিবলৈ বাকী নাই মই সকলো বুজিলো আৰু বুজি লৈহে মই এটা সিদ্ধান্ত কৰিলো আৰু লগত তুমি গোটাই থকেটা আটাইকেইটা কি স্বৰ্ণ মুদ্ৰা নবধিবা সেইকেইটা মই তুমি মৰাৰ পাছত মোৰ এলাহ এঠানি হয় বুলি লুকুৱাই থৈছিলো কলৈ নিয়া তাৰমানে তই মই মৰিবলৈহে বাট চাই আছো নহয় নে নহয় বুলি ভবা নাই তুমি জীয়াই থাকোতে আমি দুটাই একেলগে খাম বুলি থৈছিলো কলৈ নিয়া দেখিছা মই কি কৰো কলৈ যোৱা মই আহিলো কলৈ যোৱা মই আহিলো নেযাবা মই আহিলো নেযাবা মোৰ প্ৰাণধন তুমি নেযাবা মই ৰান্ধি খুৱাম মানুহটো আজি খং উঠিলে কি কৰে ঠিক নাই গোটা চোৱা কেইটা লৈ গ'ল মানুহটোৱে আকৌ বেলেগকৈ সংসাৰ পাতিব নেকি